কবিতাৰ শিৰোনাম মোৰ নাম কিতাপ, কথা প্ৰবন্নীল কাশ্যপ, আবৃত্তিকাৰ অমৃত ৰাজ। মোৰ নাম কিতাপ আকাৰত বৰ সৰু যেন লাগিলেও মই অসীম জ্ঞানেৰে পৰিপূৰ্ণ। মোক যিজন ব্যক্তিয়ে অধ্যয়ন কৰে তেওঁ বিশ্বক জয় কৰিব পাৰে। মোৰ জ্ঞান অবিহনে বিশ্বৰ সমস্ত মানৱ জাতিটো অন্ধ আৰু বিকলাংগৰ দৰে। মোৰ প্ৰতিটো পৃষ্ঠাত আছে নানা ধৰণৰ জ্ঞানৰ সাৰ। মোক অধ্যয়ন কৰি মোক সজীৱ কৰি ৰখা পাঠকক মই কাহানিও খালী হাতে নপঠিয়াওঁ। উপহাৰ হিচাপে জ্ঞানৰ টোপোলা এটা দিওঁ, যাৰ সহায় লৈ চিৰজীৱন স্বাধীনভাৱে নিজৰ লগত আনকো উজ্বলাই ৰাখিব পাৰে। মোৰ অন্তৰখন নিকা আৰু পবিত্ৰ। মোৰ দৃষ্টিত সকলো মানুহ সমান। হিন্দু, মুছলিম, শিখ, ইছাই সকলোৱে যেন এক পিতৃৰে সন্তান। সকলোকে মই সম পৰিমাণৰ জ্ঞানৰ পোহৰ বিলাই দিওঁ। মোৰ জ্ঞানৰ পোহৰেৰে আলোকিত হৈ কোনোবাই ডক্তৰ, কোনোবাই ইঞ্জিনিয়াৰ হৈ বিশ্বৰ মানৱ জাতিৰ সেৱা কৰি আছে। এয়াই মোৰ বাবে এক অন্যতম সাফল্য। মোৰ জ্ঞানৰ পোহৰেৰে বিশ্বখনক মই এদিন জোন আৰু তৰাৰ দৰে উজ্বলাই ৰাখিম।